এইখিনি দেখিছেনে? এই গোটেইখিনি মই আপোনালোকক দেখাবৰ কাৰণে লৈ আহিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে, মোৰ ইউটিউবৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। বহুত দিনৰ পৰাই ভাবি আছিলোঁ এনেকুৱা এটা ভিডিঅ' বনাম বুলি। আজিৰ ভিডিঅ'টো বিশেষকৈ মানে ছোৱালী বোৱাৰীসকলৰ কাৰণে বেছি ভাল হ'ব, কাৰণ যিহেতু ভিডিঅ'টো জুৱেলাৰী ভিডিঅ' হয়, গতিকে আমি জুৱেলাৰী বুলিলে কিমান বেছি পাগল সকলোৱে জানে, আৰু আমাৰ জুৱেলাৰী লাগিয়ে থাকে। আৰু যিহেতু এতিয়া বিয়া আহি আছে, বিয়াবোৰত আমি কি কৰোঁ, মানে এযোৰ কাপোৰ কিনা লগালগ মানে চিন্তা কৰোঁ ইয়াৰ লগত কোনটো জুৱেলাৰী যাব, কোনটো কিনিলে ভাল হ'ব। চ' সেইকাৰণে বিয়াবোৰো আহি আছে যিহেতু, আৰু মই নিজেই বিশেষকৈ যেতিয়া মই ভাবোঁ মানে কিবা এটা জুৱেলাৰী কিনিম বুলি, তেতিয়া মানে মই কি হয়, ইউটিউব হওক বা গুগল হওক আৰু এইবোৰ অনলাইন এপছবোৰতো আছে, সেইবোৰত মই খুব চাৰ্চ কৰি পেলাই চাওঁ কোনটো বেছি ভাল হ'ব। সেইকাৰণে মানে এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ নিচিনা মানুহৰ কাৰণে বহুত বেছি প্ৰয়োজনীয়। সেইকাৰণে মোৰ ওচৰত যিখিনি জুৱেলাৰী বৰ্তমান আছে সেইখিনি মই আপোনালোকক দেখাব বিচাৰিছোঁ। যিহেতু মই মা ঘৰতো কিছুমান জুৱেলাৰী থোৱা হয়, গতিকে সেইখিনিতো মই এতিয়া দেখাব নোৱাৰিম, আৰু যিখিনি এতিয়া মোৰ লগত আছে মই সেইখিনি আপোনালোকৰ লগত দেখাব বিচাৰিছোঁ। চ' তেতিয়াহ'লে ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো, ব'লক। আৰু এতিয়া ইমানখিনি মই লগত উলিয়াই লৈছোঁ, তাকে ভাবিছোঁ ভিডিঅ'টো বেছি দীঘল হৈ যাব নেকি, কাৰণ মই নিজেও বহুত বেছি দীঘল ভিডিঅ' চাই ভাল নাপাওঁ। সেইকাৰণে মই নিজেও চুটি ভিডিঅ' বনাওঁ, আপোনালোকে দেখিছেই। চ' তেতিয়াহ'লে একদম অসমীয়া গহনাৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। আৰু মই মেক্সিমাম মানে বেছিভাগেই আৰু এনেকৈ কপাহত থওঁ, তেতিয়া জুৱেলাৰীখিনি বেছি ভাল হৈ থাকে। আৰু প্ৰথম মই এটা ঢোলবিৰি দেখাইছোঁ, মই একদম ডিঙি আজি খালী কৰি থৈছোঁ, তেতিয়া দেখাবলৈ বেছি ভাল হয়। আৰু প্ৰথম মই এইটো জুৱেলাৰী দেখাইছোঁ, ঢোলবিৰি। এইটো দেখিছে, এইটো বহুত বেছি ধুনীয়া হয়, ৰেড কালাৰ পিছত মোৰ কেইবাটাও হ'ল। আৰু ইয়াৰ লগত আপোনাৰ ইয়েৰিংছযোৰ থাকিব। এইযোৰ অকণমান হেংগিং হয়, মোৰ এনেকৈ লাইটকৈ হেং হ'লে ভাল লাগে দেখিবলৈ। আৰু এইযোৰ তাৰ ইয়েৰিংছ হয়। ত' কেনেকুৱা লাগিছে আপোনালোকে জনাব। ফাৰ্ষ্টটো এইটো। চ' ছেকেণ্ডটো হৈছে এইটো দুগদুগী, এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন মোক। এইটো হৈছে ছেকেণ্ডটো। আৰু ইয়াৰ ইয়েৰিংছযোৰ টপত হয়, টপটো কেতিয়াবা ভাল লাগে পিন্ধি। এইযোৰ হৈছে ইয়াৰ ইয়েৰিংছযোৰ। আৰু এইটো মই বেছি মানে ইয়াৰ বেছিকৈ তাৰ লগত আকৌ মানে এটা ৰিং আছিলে, সেইটোও দেখাই লৈছোঁ মই। এইটো ৰিং হয়। মই বেছিকৈ কথা নকওঁ, লগালগ মানে মই পটাপট মানে দেখাই যাবলৈহে চেষ্টা কৰিছোঁ দেই। মই বেছিকৈ কথা কোৱা নাই, জাষ্ট মই দেখাই যাবলৈ চেষ্টা কৰিছোঁ, কাৰণ কেলৈ ভিডিঅ'টো দীঘল হৈ যাব। আৰু জানেই ভিডিঅ' দীঘল হ'লে মই নিজেও চাই বেয়া পাওঁ, আৰু ময়ো সেইটো কাৰণে এইবোৰ যে কিছুমান মই পিন্ধাই নাই, মানে খোলাই নাই, পেকেটতেই আছে। নেক্সট মই দেখাইছোঁ এটা ৰয়েল ব্লু কালাৰ, এইটো মণিমালা বল, 5 বলছৰ হয়, য'তেই লাগি আছে, খোলাই নাই। অনাৰ পিছত মই কালাৰ্ছবোৰ মই গোটাই থৈ দিওঁ, মানে কেতিয়াবা পটককৈ কিবা কাপোৰত লাগি যায় ন, সেইকাৰণে মই গোটেইকেইটা কালাৰ গোটাই থৈ দিওঁ। আৰু এইটো হৈছে ৰয়েল ব্লু কালাৰ। এই কালাৰটো যে ইমান বেছি ভাল লাগে নহয়। এইটো কালাৰত মোৰ কাপোৰো আছে, আৰু এইটো 5টা বল আছে ইয়াত। আৰু এইখিনি ঘিচিমণি বুলি কয় নেকি, ইমান বেছি ভাল লাগে নহয় বস্তুটো, মানে ডিঙিত পিন্ধিলেহে গম পোৱা যায়। আৰু এনেকৈ অকণমান চুটিকৈ পিন্ধিলে বেছি ভাল লাগে, এইটো একেবাৰে ডিঙিত লগাই। মই এনেই জাষ্ট দেখাই দিছোঁ। আৰু ইয়াৰ ইয়েৰিংছযোৰ বহুত বেছি ধুনীয়া হয়, এনেকৈ এটা সৰুকৈ বল আছে। তাৰপিছত আকৌ মই এটা দুগদুগীৰ ছেটেই দেখাব বিচাৰিছোঁ। এইটো যে চেইনডাল বহুত বেছি ধুনীয়া হয়, ডিজাইনটো চাওক ইমান বেছি ধুনীয়া। এইটো মই পিন্ধিছিলোঁ, বেলেগ ধুনীয়া লাগে দেখিবলৈ। আৰু ইয়াৰ ইয়েৰিংছযোৰো সেনেকৈ লাইটকৈ হেংগিং হয়, ভাল লাগে এইটো বস্তু মোৰ দুগদুগী। তাৰপিছত নেক্সট মই দেখাব বিচাৰিছোঁ এইটো অকণমান গলপতা ষ্টাইলত আছে দেই। বস্তুটো বহুত মৰম লগা হয়, অকণমানি কিবা এটা বহুত বেছি মৰম লাগিলে। এইটো চাওক
মই অকণমানকৈ লগাই দেখাইছোঁ ডিঙিত। এইটো ইমান ভাল লাগিলে এই বস্তুটো, আৰু ব্লেক আৰু ৰেড কম্বিনেশ্যনত আছে, যি দুটা কালাৰ মানে চব কাপোৰৰ লগতেই যায়, সেইকাৰণে মই লৈ থৈছোঁ। পিন্ধিছোঁ নেকি চাগে, পাহৰিয়ে যাওঁ। আৰু এইটো ইয়েৰিংছ ইমান বেছি ধুনীয়া, চাওক এযোৰ বহুত ভাল লাগিছে। এইটো ছেট বহুত ধুনীয়া হয়। এইটো নামটো মই নাজানো দেই কি হয়, অকণমান ফুলৰ ডিজাইনত আছে। আৰু এনেই মই এটা তাৰ লগত মিলাই ৰিং এটা লৈ থৈছিলোঁ। এইটো ভাল লাগে, এইটো ধান চিৰা ডিজাইন বুলি কয় এই ৰিংটো, বহুত ভাল লাগে এইটো ৰিং, ভাল লাগিলে কাৰণে লৈ থলোঁ। তাৰপিছত মই দেখাব বিচাৰিছোঁ, এইটো মই মোৰ জোৰোণৰ কাৰণে লৈছিলোঁ, জোৰোণত পিন্ধিবৰ কাৰণে। এইটো কি কয়, হেণ্ড ডিজাইন বুলি কয় নেকি চাগে দেই, পাহৰিছোঁ, ভুল হৈছে যদিও মই গম পোৱা নাই। এইটো মই নিজেই ডিজাইন কৰি বনাবলৈ দিছিলোঁ কেঁচা সোণত। এনেকৈ ভাল লাগিছে ন এইটো বস্তু। আৰু ইয়াৰ ইয়েৰিংছযোৰ অকণমান কিন্তু ডাঙৰ হ'লে, মই পিছে টপত ইমান ডাঙৰ হ'লে মই ভাল নাপাওঁ, কিন্তু হ'লেও মানে যিহেতু ব্ৰাইডেল লুকত মই পিন্ধিছিলোঁ, কিন্তু বহুত ধুনীয়া লাগিছিলে এযোৰ পিন্ধিলত। আৰু এইটো একদম গলপতা হয়, বহুত ভাল লাগে এইটো পিন্ধিলে। এইকেইটা ৰেড কিন্তু মই বহুত হ'ল, মই ভাবিছোঁ আৰু মই ৰেড নলওঁ আৰু দেই। তাৰপিছত এতিয়া মই দেখাম এটা ব্লেক কালাৰত। তাৰপিছত এইটো ব্লেক কালাৰত, কিন্তু ডিজাইনটো একেই, 5টা বল, যিটো মই ৰয়েল ব্লু কালাৰত দেখাইছিলোঁ। মই কৈছোঁৱেই যে মই প্ৰতিযোৰ কাপোৰৰ লগত মিলাই মানে জুৱেলাৰী চাওঁ, সেইকাৰণে মই ডিজাইনটো ইমান নাচাওঁ, মানে কালাৰটো চাওঁ আৰু অকণমান পচন্দ হ'লে লৈ থৈ দিওঁ। কাৰণ কেতিয়াবা কিবা কাপোৰত, এতিয়া মই ব্লেক এযোৰ পিন্ধি আছোঁ, এইযোৰত এইটো বহুত ধুনীয়া লাগিব, দেখাই দিছোঁ এযোৰতে, এনেকৈ এইটো দেখাই দিছোঁ। এনেকৈ এইটো গলপতা টাইপত পিন্ধিলে বেছি ভাল লাগে, এইটো সেইকাৰণে লৈ থলোঁ। আৰু নেক্সটটো মই গ্ৰীণ কালাৰত দেখাম। এইটো বহুত ধুনীয়া, চাওক, চিনি পাইছেনে বাৰু? ফুলপাহ কপৌ ফুলৰ ডিজাইনত হয়, এইটো বহুত বেছি ভাল লাগিলে। আৰু ইয়াৰ মণিটো মানে চেইনডাল যিডাল যথেষ্ট মানে দীঘল হয় দেই, আৰু এইডাল দীঘলকৈ পিন্ধিলে বহুত বেছি ধুনীয়া লাগে। ইয়েৰিংছযোৰ একদম মানে বেলেগ মৰম লগা, চাওক মই দেখাই দিছোঁ। এইযোৰ কপৌ ফুলৰ ডিজাইনটো হয়, আৰু হোৱাইট কালাৰ আছে ন মাজত, সেইকাৰণে মানে বহুত বেছি ভাল লাগিছে বস্তুটো দেখিবৰ কাৰণে। আৰু মই ভাবিছোঁ এইটো যদি মই পাৰ্পল কালাৰত পাওঁ, তেতিয়া মই লৈ থ'ম। একদম অৰিজিনেল কপৌ ফুল পিন্ধা নিচিনা লাগিব, আৰু এইটো বিহুত পিন্ধিলে বহুত ধুনীয়া লাগিব। এইটো মই বিহুত চাগে পিন্ধিছিলোঁ, লাষ্ট যেতিয়া বহাগ বিহু হৈছিলে তেতিয়া মই এইটো পিন্ধিছিলোঁ, বহুত বেছি ধুনীয়া লাগিছিলে। আৰু নেক্সট মই দেখাব বিচাৰিছোঁ এটা, এইটো মই এতিয়া দেখাব নোৱাৰোঁ, এয়া যিহেতু বিয়া আহি আছে, এইটো মই একেবাৰে পিন্ধা নাই, পিন্ধিলে একেবাৰে চাব দেই। এইটো এতিয়া মই নেদেখাওঁ, চৰি, এইটো মই থৈ দিছোঁ বনাই, যিহেতু বিয়াবোৰ আহি আছে আৰু বিয়াৰ কাৰণে নতুন এটাটো বনাব লাগিব ন, সেইকাৰণে এইটো মই বনাই থৈছোঁ। আৰু মই সেইটো এতিয়া নেদেখাওঁ, আপোনালোকে চাৰিও ভিডিঅ' দেখি যাব কোনটো গহনা আছিলে, বহুত ধুনীয়া হয় সেইটো। আৰু নেক্সট এইটো পিংক কালাৰ হয়, ৰাণী পিংক কালাৰ, ডাৰ্ক কালাৰ, বহুত বেছি ধুনীয়া। চাওক এইটো লকেটটো, এইটো একদম আমি যিকোনো অনুষ্ঠানলৈকে এনেকুৱা ধৰণৰ যদি এডাল চেইন থাকে, যিকোনো অনুষ্ঠানলৈ আমি পিন্ধি যাব পাৰোঁ। এইটো ছেট হয় এটা, ইয়াৰ ইয়েৰিংছযোৰ এযোৰ হয়, এযোৰ টপত হয়, বহুত বেছি ধুনীয়া হয়। এইটো যে বহুত ভাল লাগিছে, বহুত ধুনীয়া হয়। এইটো হৈছে ৰাণী পিংক কালাৰত। তাৰপিছত এইটো এটা লকেট হয়, এইটো মোক মৰমৰ বাইদেউ এগৰাকীয়ে গিফ্ট কৰিছিল। এইটো বহুত মৰম লগা হয়, ফিৰোজা ব্লু কালাৰ বুলি কয় নেকি এইটো। এইটো এটা ছিংগল মানে চেইন হয় লকেটেৰে সৈতে, বহুত বেছি ধুনীয়া। এইটো যে মোৰ এযোৰ কাপোৰত মানে এইটো কালাৰ আছে, বহুত ধুনীয়াকৈ মিলি গৈছিলে। এইযোৰ মই পিন্ধিছিলোঁ, আৰু ৰীল দিয়া আছে, শ্বৰ্টছতো আপলোড কৰা আছে, বহুত বেছি ধুনীয়া লাগিছে। কিমান আৰু অসমীয়া গহনা দেখুৱাম, এতিয়া অকণমান বেলেগ এটা দেখাইছোঁ হা। এইটো পিন্ধিছোঁ পিছে মই, এইটো মোক বিয়াত দিছিলে। এইটো অৰিজিনেল মুকুতাৰ হয়, মুকুতাৰ ছেট হয়, বহুত বেছি ধুনীয়া লাগে এইটো যেতিয়া পিন্ধা হয়। আৰু এইটো ব্লেক কালাৰ কাপোৰৰ লগত যে বহুত পৰিয়ে গৈছে, ব্লেক কালাৰ কাপোৰৰ লগত বহুত বেছি ধুনীয়াকৈ যাব। এইটো বিৰাট ভাল লাগে, একদম ডিঙিত লাগি থাকে, বহুত ভাল লাগে এইটো পিন্ধিলে। আৰু ইয়াৰ ইয়েৰিংছযোৰ অকণমান লাইটকৈ মানে
হেংগিং হয় এযোৰ বহুত ধুনীয়া হয় চাওক এইটো মোৰ বিয়াত দিছিলে দেই গহনাখিনিৰ লগত এইটো এটা দিছিলে আৰু এইটো শাৰী চাৰীবোৰৰ লগততো বহুত বেছি ধুনীয়াকৈ যায় তাৰপিছত নেক্সট মই দেখাম এটা খুব দীঘলকৈ এইখিনি অসমীয়া গহনা নহয় আৰু এইখিনি কাপোৰৰ ৰঙৰ লগত মিলাই লোৱা ছেট হয় এইটো চাওক এইটো অকণমান মানে বহুত দিন পিন্ধা নাই যে জট লগা নিচিনা হৈ আছে বস্তুটো এই কালাৰটোৰ এযোৰ কাপোৰ আছে বহুত ধুনীয়া লাগে এইটো জুৱেলাৰী এইটো অকণমান দীঘলকৈ পিন্ধে আৰু ইয়াৰ মই কিন্তু বেছিভাগ অনলাইন বাই কৰিছোঁ দেই এইটো কৈ দিছোঁ মই ইয়াৰিংছ এইটো হয় ইয়াৰিংছ ইয়াৰ এইটো হেংগিং বহুত ধুনীয়া আৰু কালাৰকেইটা বহুত বেছি মৰম লগা মানে গ্ৰীণ আৰু লাইট এইটো পিচ কালাৰ হয় আৰু ইয়াৰ লগত এইটো এটা হেৰি আছে ৰিং আছে এইটো চাওক লগত মিলি আছে এটা ৰিং এইটো এটা ছেট চ' আৰু কিবা থাকি গ'ল নেক্সট মই এটা দেখাইছোঁ এইটো আপোনাৰ গ্ৰীণ কালাৰত এইবোৰটো মণি এইটোতো আপোনাৰ ছেটটোত কি আছে চাব হা এইটো আপোনাৰ গলপতা ষ্টাইলত পিন্ধে এইটো ছেট ডিঙিত মানে এনেকৈ লাগি থাকে বহুত ধুনীয়া লাগে একদম ডাৰ্ক গ্ৰীণত আছে এইটো ছেট এনেকৈ ডিঙিত লাগি থাকে বহুত ধুনীয়া লাগে আৰু তাৰ লগত আছে আপোনাৰ এযোৰ ইয়াৰিং অকণমান বেছি দীঘল দেই আৰু লগতটো ৰিং এইটো ৰিং এটা আছে আৰু লগত এটা বহুত মৰম লগা কি হ'ব পাৰে ব্ৰেচলেট বহুত ধুনীয়া লাগে এই ব্ৰেচলেট পাত যেতিয়া লগত পিন্ধা হয় মই দেখাই দিছোঁ ইমান ধুনীয়া নহয় এই ছেটটো বহুত বেছি ধুনীয়া আৰু কালাৰটো বহুত ধুনীয়া গ্ৰীণটো যিটো আৰু হোৱাইট আৰু গ্ৰীণৰ কম্বিনেশ্যনটো বহুত বেছি ধুনীয়া হয় এইটো ব্ৰেচলেট এইটো ছেট আৰু নেক্সট মই আৰু এটা আছে পিংক কালাৰত মই দেখাই আছোঁ এইটো গলপতা ষ্টাইলতে পিন্ধা হয় এইটো চাওক ইমান বেছি ধুনীয়া এইবোৰ যে মই লৈছোঁ এইবোৰ শাৰী মেখেলা চাদৰ দুইটাৰ লগতে মানে পূৰা ধুনীয়াকৈ যায় আৰু ইমান বেছি ভাল লাগিছে চাওক এনেকৈ যেতিয়া ধুনীয়া কাপোৰ এযোৰৰ লগত আপোনালোকে পিন্ধি দিব বহুত বেছি ধুনীয়া লাগে এযোৰ আৰু ইয়াৰ ইয়াৰিংছযোৰ এইযোৰ ইমান ধুনীয়া কালাৰটো পিংক কালাৰটো বিশেষকৈ বহুত বেছি ধুনীয়া মোৰ এযোৰ কাপোৰৰ লগত বহুত ধুনীয়াকৈ যায় এইটো ছেট আৰু নেক্সট এইটো পিছে গিফ্ট পোৱা হয় দিন হ'ল বাৰু এইটো ছেট বহুত ধুনীয়া হয় একদম লাইট এইটো একদম লাইট পাৰ্পল যিটো কালাৰ লেভেণ্ডাৰ কালাৰ বুলি কয় সেইটো কালাৰত হয় ষ্ট'নৰ হয় এইটো পিন্ধি মই লাষ্ট এটা ইউটিউব শ্বৰ্টছ আপলোড কৰা হৈছিলে এইটো ছেট পিন্ধিছিলোঁ ডিঙিটো বহুত বেছি ধুনীয়া লাগে আৰু ইয়াৰ ইয়াৰিংছটো এইযোৰ হয় বহুত ধুনীয়া হয় আজিলৈ আৰু ইমানেই কিবা থাকি গৈছে যদিও মই চাব লাগিব লাষ্টত একদম মৰম লগা কিউট একদম এটা চেইন হয় এইটো ইয়াতে ইয়াৰিংছ নাই এটা ছেট দেখাইছোঁ মই এইটো চাওক ইমান বেছি ধুনীয়া একদম ডিঙিত লগাকৈ পিন্ধিব লাগে এইবোৰ চেলোৱাৰ বা কুৰ্তাৰ লগত এডাল বেছিকৈ যায় এইটো বহুত বেছি ধুনীয়া এডাল ভণ্টিয়ে কিনিছিলে কিন্তু দেই এডাল মোৰ বহুত মৰম লগা হয় এটা পিন্ধাই হোৱা নাই এবাৰ নে দুবাৰ পিন্ধা হৈছে এডাল বহুত বেছি ধুনীয়া এযোৰ ভণ্টিৰ চেলোৱাৰ আছিলে তাৰ লগত একদম পূৰা ধুনীয়াকৈ মিলি গৈছিলে এযোৰ তাই কিনিছিলে তো ইমান মৰম লগা আৰু বাকী আৰু নেদেখাওঁ যিখিনি থাকি গৈছে আৰু যিখিনি মোৰ ঘৰত আছে সেইখিনি আকৌ কেতিয়াবা আপোনালোকক দেখাম চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কিন্তু জনাবলৈ নাপাহৰিব কাৰণ জুৱেলাৰী ভিডিঅ' আমি সকলোৱে চাই ভাল পাওঁ মই নিজেও চাই বহুত ভাল পাওঁ আৰু বিয়াবোৰো আহি আছে বিয়া চিয়াবোৰ আহি থাকিলে সাধাৰণতে এইবোৰ ভিডিঅ' বেছিকৈ চাৰ্চ কৰি চোৱা হয় সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপলোড কৰি দিওঁ বহু দিনৰ পৰাই এইটো প্লেনিং আছিলে ভাবি থকা হয় ইটো ভিডিঅ' বনাম সিটো ভিডিঅ' বনাম কিন্তু ইমান ভাবি থাকিলেও মানে বনাবলৈ মন নাযায় মানে যিকোনো সময়ত আজি মানে বন্ধ আছিলে সেইকাৰণে দিনটো বাকীখিনি কামটো কৰা হৈ গ'ল এতিয়া বিশেষ একো কাম নাছিলে সেইকাৰণে ভাবি থকা কামটো কৰি দিয়াই ভাল হ'ব এইটো ভিডিঅ' বনাই দিছোঁ আৰু নেক্সট মই এনেকৈ মোৰ ওচৰত থকা কালেকশ্যনখিনি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম বুলি ভাবিছোঁ যদিহে আপোনালোকে ছাপোৰ্ট কৰে আৰু বাকী আজিলৈ আহিছোঁ আৰু বেছি কথা নকওঁ ভিডিঅ'টো নহ'লে বেছি দীঘল হৈ গৈ থাকিব তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম
সকলোৱে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰ যিখিনি মৰম পাওঁ, এটা ছাবস্ক্ৰাইবাৰৰ পৰা যিখিনি মৰম পাওঁ, সেইখিনি আমাৰ কাৰণে বহুত বেছি মূল্যৱান। গতিকে আপোনালোকে সেইটো নাপাহৰিব কৰিবলৈ। বাকী মৰম দি থাকিব। বাই বাই, লাভ ইউ অল।